আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম যে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ বিষয়ে কি খবৰ ওলাই আহিছে এটা এটাকৈ আমি আপোনালোকক জনাই দিম। প্ৰথমটো হৈছে যে অৰুণোদয় আঁচনি, দ্বিতীয়টো হৈছে যে PM কিষাণ আঁচনি, তৃতীয়টো হৈছে যে আত্মসহায়ক গোটৰ সদস্যসকলক কেতিয়া দিয়া হ'ব 10,000কৈ টকা। এই সকলোবোৰ আঁচনি সম্পৰ্কে কি গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে আমি এটা এটাকৈ আপোনালোকক জনাই দিম। তাৰ আগতে যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিয়ক। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হৈছে যে প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হৈছে যে অৰুণোদয় আঁচনি। আপোনালোকে অৰুণোদয় আঁচনিত আবেদন কৰিলে নেকি? কিয়নো নতুনকৈ অৰুণোদয় আঁচনিৰ আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হৈছে। ইতিমধ্যে আবেদন প্ৰক্ৰিয়াটো চলি আছে, কিন্তু আপোনালোকে আবেদনটো কৰিলে নেকি? যদি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই তেনেহ'লে সোনকালে অৰুণোদয় আঁচনিত আবেদন কৰিব পাৰিব। কিছুদিন আগতে 19 ছেপ্টেম্বৰ তাৰিখে প্ৰতিখন গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ ফৰ্ম আহিছিলে। আপোনালোকে 19 ছেপ্টেম্বৰ তাৰিখে গাঁও পঞ্চায়তৰ পৰা অৰুণোদয় আঁচনিৰ ফৰ্মটো লাভ কৰিছিলে নেকি? যদি আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো গাঁও পঞ্চায়তৰ পৰা লাভ কৰিছিলে তেনেহ'লে নিশ্চয় আপোনালোকে ফৰ্মটো ফিল কৰি জমা দিছে। কিন্তু যদি অৰুণোদয় আঁচনিৰ ফৰ্মটো আপোনালোকে পঞ্চায়তৰ পৰা অনা নাছিলে অথবা লাভ কৰা নাছিলে তেনেহ'লে আপোনালোকে ফৰ্মটো ক'ত পাব আৰু কেনেকৈ আপোনালোকে আবেদনটো কৰিব পাৰিব? যদি আপোনালোকে পঞ্চায়তৰ পৰা ফৰ্মটো অনা নাছিলে বা ফৰ্মটো লাভ কৰা নাই তেনেহ'লে এই ফৰ্মটো আপোনালোকে মোবাইলৰ পৰা ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ফৰ্মটো ফিল কৰি পঞ্চায়তত জমা দিলে আপোনালোকে নতুনকৈ অৰুণোদয় আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ যাব। এতিয়া কথা হ'ল যে আপোনালোকে ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ ফিল কৰিব, সকলোবোৰ তথ্য আমি আপোনালোকক দেখুৱাই দিম। প্ৰথমতে আপোনালোকে এটা কমেণ্ট কৰি জনাই দিব ফৰ্মটো আপোনালোকে লাভ কৰিছে নে নাই অথবা আবেদন কৰিছে নে নাই। যদি আবেদন কৰা নাই তেনেহ'লে ফৰ্মটো কেনেকৈ ডাউনলোড কৰিব, কেনেকৈ ফিল কৰিব, সকলোখিনি তথ্য আমি আপোনালোকক জনাই দিম। দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে PM কিষাণ আঁচনি। আপোনালোকে নিশ্চয় জানে যে কৃষকসকলক চৰকাৰে 2,000কৈ টকা প্ৰদান কৰে। এই 2,000 টকাটো 18 নম্বৰ কিস্তি, PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো অক্টোবৰ মাহতে সকলোৰে একাউণ্টত সোমাই যাব। অক্টোবৰৰ 1 তাৰিখে PM কিষাণ আঁচনিৰ টকাটো কৃষকসকলে লাভ কৰিব। তাৰ আগতে কৃষকসকলে দুটা কাম কৰিব লাগিব, তেতিয়াহ'লেহে তেওঁলোকৰ একাউণ্টত 18 নম্বৰ কিস্তিৰ টকাটো সোমাই যাব। প্ৰথম কামটো হৈছে যে তেওঁলোকে eKYCটো কৰিব লাগিব। যদি eKYCটো এতিয়ালৈকে কৰা নাই তেনেহ'লে সোনকালে eKYCটো কৰি লওক। eKYC নকৰিলে আপোনালোকৰ একাউণ্টত PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো নোসোমায়। কিয়নো PM কিষাণ আঁচনিত বহুতো ভুৱা হিতাধিকাৰীসকলে আবেদন কৰিছিলে আৰু বহুতে টকাটো লাভ কৰি আছে। সেইটো কাৰণে চৰকাৰে নতুনকৈ eKYCটো কৰিব দিছে। যদি eKYCটো নকৰে তেনেহ'লে আপোনালোকে PM কিষাণৰ 18 নম্বৰ কিস্তিৰ টকাটো লাভ নকৰে। eKYCটো কেনেকৈ কৰিব? eKYCটো আপোনালোকে বেংকত গৈও কৰিব পাৰিব অথবা আপোনাৰ মোবাইলৰ জৰিয়তেও eKYCটো কৰিব পাৰিব। যদি আপোনালোকে eKYCটো কৰিব বিচাৰে তেনেহ'লে এটা কমেণ্ট কৰি জনাই দিব। আমি আপোনালোকক পৰৱৰ্তী ভিডিঅ' দেখুৱাই দিম যে কেনেকৈ eKYCটো আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব। তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে যে গোটৰ মহিলাসকলক 10,000 টকাকৈ প্ৰদান কৰিব বুলি চৰকাৰে ঘোষণা কৰিছিলে। এই টকাটো অক্টোবৰ মাহতে গোটৰ সদস্যসকলে পোৱাৰ সম্ভাৱনা আছে, কিন্তু চৰকাৰে এতিয়ালৈকে স্পষ্টকৈ কোনটো তাৰিখে টকাটো সোমাই দিব সকলো মহিলাৰ একাউণ্টত এতিয়ালৈকে চৰকাৰে কোৱা নাই। কিন্তু আনুমানিক ধাৰণা মতে অক্টোবৰ মাহতে টকাটো সকলোৰে একাউণ্টত সোমাই যাব পাৰে। যদি আপুনি এজন গোটৰ সদস্য হয় তেনেহ'লে আপোনাৰো কেইটামান কাম কৰিব লাগিব। কিয়নো আপোনাৰ বেংক একাউণ্টটো এক্টিভ আছে নে নাই সেইটো প্ৰথমতে চাব লাগিব। আপোনাৰ বেংক একাউণ্টৰ কিবা খেলি মেলি আছে নেকি সেইখিনি আপোনালোকে চাব লাগিব। যদি আপোনাৰ কিবা খেলি মেলি থাকে তেনেহ'লে সোনকালে আপোনালোকে আপোনাৰ বেংক একাউণ্টটো এক্টিভ কৰি লওক, তেনেহ'লেহে আপোনালোকে টকাটো লাভ কৰিব পাৰিব। অক্টোবৰ মাহতে টকাটো পোৱাৰ আপোনাৰ সম্ভাৱনা
আছে কিন্তু চৰকাৰে স্পষ্টকৈ কোৱা নাই কোনটো তাৰিখে টকাটো প্ৰদান কৰিব।